কবিতাৰ শিৰোনাম হাৰদী ৰাণী তোমাৰ নাম। কথা আৰু আবৃত্তি মৌচুমী বুঢ়াগোহাঁই। হাৰদী ৰাণী, তুমি অহাৰ পক্ষেকেই পাৰ হ'ল, অথচ লিখো বুলিও লিখিব পৰা নাই অনুভৱৰ বাংময় অকবিতা এটা। হিয়া আকুহি গাব পৰা নাই ভূপেন্দাৰ সেই কালজয়ী গীতটি হাৰদী ৰাণী তোমাৰ হেনো নাম। তুমি আওসী ৰাতিত ফেঁচাৰ গৰুলি শুনিছানে কেতিয়াবা? মুখামুখি হৈছানে নিশাৰ ভাগৰুৱা বুকুত ধপ ধপাই উৰি যোৱা জয়ালটো সময়ৰ? বৰ মন আছিল জানা আওবেলিৰ দৰে তোমাৰ আগমনী বাটত হেঁপাহৰ ৰং সিঁচিবলৈ, জানিও অজানা হৈ তুমি অহাৰ খবৰ সুধি ব্যতিব্যস্ত কৰি তুলিবলৈ বৰষাক। অথচ স্থবিৰ যেন দুভৰি, স্তব্ধ সময়, ৰুদ্ধ কণ্ঠস্বৰ, ভদিয়া ঢলত তছনছ হ'ল সপোনৰ সেউজীয়া ঘৰ। জানা হাৰদী ৰাণী, যি বাটেৰে তোমাক আদৰাৰ কথা আছিল সেই বাটত এতিয়া সপোন ভগাৰ আখৰা চলে। দুখৰ সেউতাৰে খুপি খুপি পাৰ হ'ব খোজে অৱশিষ্ট সুখবোৰে। কেনিবাদি সুৰ হৈ ভাহি আহে জংকী পানীৰ হিয়া ভঙা বিননি। তথাপি তোমাক নিৰাশ নকৰো দিয়া, ভাদৰ বুকুৱেদি ভটিয়াই গ'লেও সুখৰ প্ৰতিশ্ৰুতিবোৰ তোমাৰ সৈতে এবাৰলৈ হ'লেও আহিম। চুই চাম দুবৰিৰ ডিঙিৰ মুকুতাধাৰী, কহুৱাৰ পাখিৰে জোকাই চাম ক্ৰমশ শান্ত শিশুটি যেন হৈ পৰা কাকৈক। আকৌ এবাৰ মালা গাঠিম শেৱালি বুলীয়া সপোনেৰে।